UPPL লাজ পাব লাগে একচুয়ালি UPPL দলৰ এজন সন্মানীয় বিধায়ক হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক যেনেকে ৰাজহুৱাভাৱে অপমান কৰিছে এই কথাটোত আচলতে UPPL দলে লাজ পাব লাগে আৰু তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকে ক'ব পাৰে যে সোঁহাতে বাওঁহাতে মই UPPL আৰু BPFক লৈ সমানে খোজ কাঢ়িব পাৰো UPPL একচুয়ালি লাজ পাব লাগে বড়োলেণ্ডৰ যিমান মানুহ আছে ৰাইজৰ আগত আপোনালোকক লজ্জানত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু বিজেপি দলটো আচলতে অজগৰ এওঁলোকে গুগ্ৰাহে গিলি পেলাইছে টিএমসি এতিয়া আপোনালোকে 2026 নিৰ্বাচনৰ কাৰণে এতিয়া আপোনালোকে কুচকাৱাজ কৰিছে কংগ্ৰেছে ইয়াত কি কৰিলে এই সময়ত আপোনালোকে কি কৰিছে এতিয়া নিৰ্বাচন হোৱাৰ কাৰণে আপোনালোকৰ গৌৰৱ গগৈ ইয়াত আহিছে আপোনালোকৰ দলৰ নেতাবিলাক ইয়াত আহিছে আপোনালোকে হিচাপ কৰি আছে যে 2026 চনত ইয়াত বিটিআৰত 15টা নিৰ্বাচন হ'ব এই 15টা সমষ্টিৰ নিৰ্বাচন হ'ব এই কাৰণে আপোনালোকে লগ কৰি আছে ইয়াত যাতে কংগ্ৰেছে জিকিব পাৰে ইয়াত আৰু তাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকে ৰাজহুৱাভাৱে তেওঁলোক ব্যৰ্থ বুলি কয় আৰু তাৰ পিছতো বিজেপিৰ গুণগান গাই থাকিবলৈ একচুয়ালি বড়োলেণ্ডবাসীৰ আগত তেওঁলোকে লাজ পাব লাগে গুণগান হোৱা নাই বাইদেউ এবাৰ UPPL শেষ হ'ব কিন্তু বাইদেউ এটা কথা কওঁ আপুনি কৈছে যে UPPL দলে বিজেপিৰ গুণগান গাইছে কিন্তু আপোনালোকে হয়তো ভিতৰুৱা কথা এটা গম নাপায় হৌ এদিনা প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেকেন্ড ইন কমান্ড প্ৰমোদ বড়ো ডাঙৰীয়াৰ পিছতে যিজন মানুহৰ স্থান UPPL দলত UPPL দলৰ সাধাৰণ সম্পাদক জেনেৰেল সেক্ৰেটাৰী ৰাজু নাৰ্জাৰীয়ে কৈছে যে ৰাজহুৱা সভাত UPPL দলৰ জেনেৰেল সেক্ৰেটাৰীয়ে কৈছে যে বিজেপিৰ ইন্টাৰফেৰেন্সৰ কাৰণে বিজেপিয়ে নাক ঢুকুৱাৰ কাৰণে বিজেপিয়ে যতে ততে অংকত আউল লগাই দিয়াৰ কাৰণে শান্তিমতে UPPL দলে চৰকাৰ চলাব পৰা নাই বিজেপিৰ কাৰণে বিজেপিৰ হস্তক্ষেপৰ কাৰণে UPPL দলে শান্তিমতে বিটিচিত চৰকাৰ চলাব পৰা নাই এটো ৰাজু নাৰ্জাৰী কোনো অন্যান্য সদস্য নহয় UPPL দলৰ জেনেৰেল সেক্ৰেটাৰী কেন্দ্ৰীয় সাধাৰণ সম্পাদকে তেওঁলোকে দলীয় তথা ৰাজহুৱা সভাত ঠিক আছে মই এটা কথা এওঁলোকে অকল UPPLক এই অৱস্থাটো কৰা নাই পৃথিৱীৰাজ এওঁলোকে AGPকো এই অৱস্থা কৰিছে এওঁলোকে গণশক্তি শেষ কৰি পেলালে আজি AGP দলটো চাওকচোন তেওঁলোকৰ নিজৰ মাজতে খোৱা কামোৰা হৈ শেষ হৈ গ'ল এওঁলোকে অসমত বিজেপিয়ে অসমত যি স্বায়ত্ত শাসন পৰিষদ বিলাক আছিলে এফালৰ পৰা শেষ কৰি গৈছে আজি বড়ভূমিত UPPLক শেষ কৰিবৰ কাৰণে এওঁলোক উঠি পৰি লাগিছে কিন্তু মই আচৰিত হওঁ টিভিৰ পৰ্দাত আহি পেলাই তাৰ পিছতো যেতিয়া UPPLৰ এজন সন্মানীয় MLA যেতিয়া আহি পেলাই বিজেপিৰ গুণ গায় লৰেন্স ইছলাৰী ডাঙৰীয়া ক'ব লাগিব লৰেন্স ইছলাৰী ডাঙৰীয়া ক'ব লাগিব বিজেপিয়ে তেওঁ শান্তিত চৰকাৰ চলাব দিছে নাই লৰেন্স ইছলাৰী ডাঙৰীয়া ক'ব লাগিব বিজেপিয়ে শান্তিত চৰকাৰ চলাব দিছে না নাই UPPL মই লৰেন্স ইছলাৰী ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছো যে 5 বছৰ বিটিআৰ অঞ্চল আপোনালোকৰ কাৰণে এটা লোভনীয় এটা অঞ্চল স্বাক্ষৰিত হৈছিল সেই নেতাসকলে কিন্তু এতিয়া পৰিষদত আছে বা চৰকাৰত আছে 2026 চনত যেহেতু 15টা সমষ্টিত ইয়াত MLA নিৰ্বাচন হ'ব এই কাৰণে আপোনালোকৰ কংগ্ৰেছে এতিয়া কুচকাৱাজ কৰিছে ইমান দিন আপোনালোকে এই অঞ্চলৰ কাৰণে মাত মাতা নাছিলে আপোনালোকৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিছিল কিন্তু আপোনালোকে সেই ক্ষমতা ধৰি ৰাখিব নোৱাৰিলে UPPLও নোৱাৰিলে ইয়াৰ আগতেও নোৱাৰিলে গতিকে কংগ্ৰেছে এইবাৰ 40টা সিটতে আমাৰ সভাপতি ডাঙৰীয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এইবাৰ 40টা সমষ্টিতে আমি ক্যান্ডিডেট দিবলৈ চেষ্টা কৰিম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কয় যে অসমৰ মানুহৰ হাতত অসমৰ ক্ষমতা অসমৰ মানুহৰ হাতত থাকিব লাগে বিহাৰৰ ক্ষমতা বিহাৰৰ মানুহৰ হাতত থাকিব লাগে ঠিক তেনেকৈ সেই সময়তে তৰুণ গগৈ ডাঙৰীয়াই বড়োলেণ্ডবাসী ক্ষমতা বড়োলেণ্ডবাসীৰ হাততে গটাই দিছিলে তাৰ পিছত 2016 চনৰ পিছত তাৰ সেই সময়খিনিতে আমি যি দেখিলো যে ইঞ্জিনিয়াৰিং কলেজৰ পৰা ধৰি বড়ভূমিত যি শিক্ষা দীক্ষাকে ধৰি হস্পিটেল কলেজ ইত্যাদি ৰাস্তা ঘাটৰ পৰা যি উন্নয়ন হ'ল তাৰ পিছত 2016 চনৰ পিছত যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত বিজেপি দলে মাৰ্চ কৰি পেলাই তেতিয়া সেই সময়ত চৰকাৰ কৰিলে তাৰ পিছত উন্নয়ন স্থবিৰ হৈ পৰিল আৰু শেহতীয়াকৈ 2021 চনৰ পিছত UPPL দলৰ লগত যি ক্ষমতা তেওঁলোকে একেলগে লগ হৈ পেলাই যি ক্ষমতা হস্তান্তৰ কৰিলে আৰু তেওঁলোকে মাৰ্চ কৰিলে এই হস্তান্তৰ নহয় মাৰ্চ কৰিলে তাৰ পিছত BTCৰ উন্নয়ন কি হ'ল নহল সেয়া আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখেৰে নিজ মুখে তেওঁ গতাত স্বীকাৰ কৰিছে যে UPPLে বড়োলেণ্ডত একো উন্নতি কৰিব পৰা নাই এটো আটাইতকৈ ডাঙৰ কথা আৰু এটো